हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আৰু সদায় ভালে থাকক মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি মই তামোলৰ পুলি কেনেকৈ গজাব তাৰ বিষয়ে আলোচনা কৰিম আপোনালোকে হয়তো জানেই কিন্তু মোৰ সিস্টেমটো অলপ বেলেগ ধৰণৰ হয় আপোনালোকে চাই লব তেতিয়া গম পাব আপোনালোকে জানে হয়তো তামোলৰ পুলি যেতিয়া গজোৱাৰ পিছত যেতিয়া পিৰি খান্দি উঠাব বিচাৰে পিৰি খান্দি উঠাওতে তামোলৰ শিপাখিনিৰ লগত মাটি উঠি নাহে এটো এটা সমস্যা হয় তাৰ ফলত তামোলৰ পুলিবিলাক মৰি যায় কিন্তু মোৰ সিস্টেমটো যদি আপোনালোকে তামোলৰ পুলি পচায় তেনেহলে মাটিখিনি উঠি আহিব চাওক প্ৰথমতে কুৰ মাৰি লব এনেকৈ মাটিখিনি সহায় লব ধুনিয়াকে সহায় লৈ মাটিখিনি ধুনিয়াকে গুৰি কৰি লব এনেকৈ কিবাখন দি টঙনিয়ে মাটিখিনি পুৰা ধুনিয়াকে গুৰি কৰি লব গুৰি কৰাৰ পিছত আপোনালোকে চাওক এন ধৰণে বস্তা বা প্লাষ্টিকৰ এনেকুৱা 4 আঙুল 5 আঙুল বহলকৈ এনেকৈ দীঘলকৈ কাটি লব ধুনিয়াকৈ কাটি লোৱাৰ পিছত আপোনালোকে চাওক যিখিনি মাটিখিনি সহায় লৈছিলে এই সহা মাটিখিনি ধুনিয়াকৈ এনেকৈ খাৰি খাৰিকৈ পুতি লব চাওক মই পুতি দিছো কেনেকৈ এনেকৈ ধুনিয়াকৈ পুতি দিব আপোনালোকে এনে ধৰণে পুতি দিলে যেতিয়া তামোলখিনি পিৰি খান্দি উঠাব পিৰি খান্দি উঠোৱা সময়ত আপোনাৰ তামোলৰ পুলিটোৰ গুৰিত ধুনিয়াকৈ মাটিখিনি লাগি আহিব নহলে শিপাখিনিৰ লগত মাটি লাগি নাহে আপোনালোকে গম পায় চাগে মই চাওক এনেকৈ ধুনিয়াকৈ লাইনকৈ এনেকৈ প্লাষ্টিক লগাই লৈছো প্লাষ্টিক কিয় লগাইছো কাৰণ এক বছৰৰ পাছত তামোলৰ পুলি উঠোৱা যায় গতিকে তামোলৰ পুলিখিনি ধুনিয়া হৈ থাকিব আৰু প্লাস কি হ'ব আপোনাৰ প্লাষ্টিকটো পচি নাযায় তেতিয়া এনেকৈ দিলে মাটিখিনি ধুনিয়াকৈ সেপাৰেট হৈ থাকিব এটা লোৰ নিচিনা হৈ থাকিব এনেকৈ কৰি তামোলৰ যেতিয়া তামোলটো হন দিব তেতিয়া তামোলটোৰ মাজত লাহেকৈ এনেকৈ খন্তিখন বা চিপৰাঙেৰে আপোনালোকে কি কয় নাজানো চাবুল ক'ব পাৰে তেনেকৈ চাবুলেৰে মাজত খান্দি দিয়াৰ লগে লগে আপোনালোকৰ তামোলৰ পুলিটোত মাটি ধুনিয়াকৈ লাগি আহিব এতিয়া চাওক মই তামোল লগাই দিছো এই দুটা তামোলৰ মাজত যদি চাবুলেৰে যদি খান্দি দিয়ে তেনেহলে ঘাপ দিয়াৰ লগে লগে আপোনালোকৰ তামোলৰ পুলিটোৰ লগত ধুনিয়াকৈ মাটি লাগি আহিব যদি এনেকৈ নিদিয়ে তেতিয়া আপোনালোকৰ ডিস্টাৰ্ব হয় প্ৰবলেম হয় তামোলৰ পুলিটোৰ লগত মাটি উঠি নাহে মই এনেকৈ দিলো আপোনালোকে দি চাব ধুনিয়াকৈ মাটিখিনি যেতিয়া সহাব সেইখিনি সময়তে আপোনালোকে আগতীয়াকৈ অলপ গোবৰ ছটিয়াই ল'ব পাৰে শুকান গোবৰ যদি ছটিয়াই লয় তেতিয়া মাটিখিনি খাৰ হয় পুলিখিনি সোনকালে বাঢ়ি আহে ধুনিয়া হয় আপোনালোকে কেনেকৈ লগায় মোক কমেন্ট কৰি জনাব মই এনেকৈ লগাইছো আগতেও লগাইছো ভাল ফল পাইছো বন্ধুসকল মোৰ চেনেলটোত যদি আপোনালোকে নতুন হয় তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে ভিডিওটো যদি ভাল পাইছে তেনেহলে লাইক এটা কৰি দিব বন্ধুসকল মই এনে ধৰণে এতিয়াই নহয় মই আগতেও তামোল এনেকৈ পুলি গজাইছো বহুত ভাল ফল পাইছো আপোনালোকে লগাই চাব বা আপোনালোকে কেনে ধৰণে তামোল পুলি গজায় আপোনালোকে জনাব কমেন্ট কৰি সব ধুনিয়াকৈ মই এনেকৈ লাইন কৰি দি দিলো ইয়াৰ পিছত মাটিৰে অলপ পুতি দিছো তামোলৰ কণটো সেই কণটো আপোনালোকে অলপ পুতি দিব ইয়াৰ পিছত আপোনালোকে এনে ধৰণে ধুনিয়াকৈ ওপৰত পাতলকৈ খেৰ ছটিয়াই দিব যেটো বেয়া খেৰ পচা খেৰ হয় সেই খেৰটো ছটিয়াই দিব আপোনালোকে বেছি পাতলকেও নিদিব বেছি ডাঠকেও নিদিব এই ধৰণে খেৰ ছটিয়াই দিব তে ভিডিওটো কেনে পালে ফ্ৰেন্ডছ আপোনালোকে জনাব যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব কৰাৰ পিছত লগতে থকা বেল আইকনটো দবাই অলট সেট কৰি দিব ধন্যবাদ বন্ধুসকল জয় হিন্দ জয় আই অসম